খুব সোনকালে আমাৰ বিজ্ঞাপনখিনি ওলাব, পলম নহয়। যিহেতু কিছু আমি আপোনালোকে জানে সংশোধনী হৈছে, পূৰ্বৰ যিটো নম্বৰ দিয়াৰ বা বাছনি কৰাৰ যি প্ৰক্ৰিয়া আছিল তাৰ ঠাইত আমি এইবাৰ টেট পৰীক্ষাত অত্যাধিক গুৰুত্ব দি পেলাই আমি বাছনি কৰিম আৰু ছেকেণ্ডেৰী মানে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আমি পোনপটীয়া পৰীক্ষা যিহেতু অনুষ্ঠিত কৰিম তাৰ প্ৰস্তুতিৰ কাৰণে আমি কিছু সময় লৈছোঁ। খুব সোনকালে বিজ্ঞাপন প্ৰকাশ পাব। চাওক, LP আৰু UPৰ টেট পৰীক্ষা সদ্যহতে আমি অনুষ্ঠিত নকৰোঁ, আমি C-টেটৰ পৰাই তেওঁলোকৰ কেণ্ডিডেটখিনি ল'ম। 6th শিডিউল এৰিয়াৰ কাৰণে আমি বিশেষ টেট আমি অনুষ্ঠিত কৰিলোঁ। দুটা ভাষা আছে, যিটো ভাষাৰ পৰীক্ষা C-টেটে নাপাতে আমি C-টেটক লিখিছোঁ। বড়ো আৰু মাৰ লেংগুৱেজৰ C-টেটত পৰীক্ষা নহয়। গতিকে আমি লিখিছোঁ তেওঁলোকৰ অথৰিটিলৈ, যদি C-টেট বড়ো আৰু মাৰ লেংগুৱেজৰ কাৰণে অনুষ্ঠিত নহয়, তেনেহ'লে সেই দুটা মিডিয়ামৰ বিদ্যালয়ৰ কাৰণে বড়ো আৰু মাৰ লেংগুৱেজৰ কাৰণে অসম চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব।